তো হেল্ল' গাইছ, আজি ভিডিঅ'টো অদ্ভুত হ'বলৈ গৈ আছে কাৰণ আজি আমি আহিছোঁ পথাৰ মাজলৈ। আইঅ' নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পিছফালে দেখি পাইছে ন, একদম ধাননি পথাৰ মাজে মাজে ডিউটি কৰিবলৈ আহিছোঁ। আজি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধাননি পথাৰ মাজে মাজে চাওক, এনেকুৱা সৰু সৰু আলি। নিজৰ ধানলৈ এদিনো যাব পৰা নাই আৰু বেলেগৰ ধানৰ মাজে মাজে গৈ গৈ হেৰি ডিউটি কৰি আছোঁ আমি। এইজন গান গাই গাই গৈ গৈছে একদম হেৰি, এইফালে পাহাৰ আছে, ধুনীয়া ভিউ। আৰু বাইক চলন চাব নেকি আপোনালোকে? হেৰি লগৰজনে পূৰা ভাজি মানে বাইকত উঠাই লৈ মোৰ চকু পানী টুক টুককৈ পৰি গৈছিলে। পইচা ঘটাটো সহজ কাম নহয় দেই বাবু, অকল কষ্টৰ ফলতহে পইচা পোৱা যায়। আমি কি কৰিব আৰু, ৰ'দ ফালে ধান। পইচা খৰচ কৰাটোহে সহজ, কিন্তু পইচা কমোৱাটো কিমান কঠিন এইকেইদিনে গম ধৰিব পাৰিছোঁ। এইকেইদিন মানে হ'ল আৰু 3-4 বছৰমান। কি কৰিব আৰু, এই পথাৰ মাজে মাজে এতিয়া ঘূৰি ফুৰিছোঁ। কিমান 2 কিলোমিটাৰমান হৈ গ'ল চাগে এনেকৈ পথাৰ মাজতে ঘূৰি ফুৰা। আপোনালোককো দেখাই গৈছোঁ আমি কিনো কৰিছোঁ কিনো নাই হোৱা। আজি মানে কি কৰিব আৰু, এইটোৱে জীৱন। চবৰে ক্ষেত্ৰতে কিবা কিবি প্ৰব্লেম থাকেই, মোৰো সেনেকুৱা প্ৰব্লেম আছে। এনেকুৱা আপুৰুগীয়া পৰিৱেশ ক'ত পাবি? এইটো অসমতে পাবি ন। আমি আহিলোঁ হওক কিনিবা, এই দিন দেখি পাইছোঁ নহয়, এইখিনি একদম পুৰাণা পাহাৰ চব এইবোৰ। ইমান ডোখৰ পৰা একদম ৰ'দে বৰষুণটো নাই দিয়া, চৰি ৰ'দত কি কৰিব, টিকা ফটা ৰ'দ আজি। এয়া উৰি আছে বগলী, খাম ছাগলী। তো ফাইনেলি আকৌ এবাৰ আহি গ'লোঁ চানা খাবলৈ। আজি মোৰ লগত আছে ছাৰ হাই আকৌ দিয়া। আজি ফুৰিবৰ কাৰণে অহা নাছিলোঁ, আজি ডিউটিৰ মাজতে এইটো চাইডে টিপাম চাইডে আছিলে, সেইকাৰণে চানা তুমি খাই যাম বুলি আহিলোঁ। কিয়নো মোৰ ফেভৰেট জলক চিপছ জ্বলা। টিপামৰ পৰিৱেশ কিমান 7-8 দিনমানৰ পাছত আহিছিলোঁ। নহয় এমাহ মানেই হ'ল চাগে, ছেমেই হৈ আছে এতিয়াও। মানুহ আহি থাকে ফুৰিবলৈ, জ্বলা চনা খাই অৱস্থা এয়া। তো এতিয়া ঘৰলৈ যাব ওলাইছোঁ। ডিউটি আজি ইমান দিনতে সামৰণি মাৰি দিছোঁ। ডিউটিও সামৰণি মাৰিছোঁ, ব্লগটো সামৰণি অলপ পিছত মাৰিম আৰু, 2টামান কথা ক'ব আছে। ঘৰৰ ওচৰত পাই ল'ব, তেতিয়া আপোনালোকৰ সেই কথাকেইটা কম। পূৰা ফুৰাইছে মানে। ফাইনেলি ঘৰ পাই গ'লোহি। কি হ'ল, চকু একদম ৰঙা মদ খাই আছিলোঁ বুলি ভাবিব। এই লগৰ ল'ৰাজন নতুন দেখাইছিলোঁ যে, সেই ল'ৰাজন ইমান স্পীডত বাইক চলাইছে ন, মই একদম পূৰা ভয় লাগি গৈছে। একদম কলেজত ধপ মাৰি গৈছে, চকু ৰঙা, পানী পূৰা একদম হৈ গৈছে মানে। একদম জয়পুৰৰ পৰা আমাৰ ঘৰৰ ওচৰলৈকে পূৰা স্পীডত বাইক চলাইছে। মই কৈছোঁ তাক ৰখা বুলি পেলাই, তথাপিও সি নুশুনেই মানে আমাৰ কথা। কি ক'ব আৰু। তাৰপিছত মানে কথা ক'ম বুলি ভাবিছিলোঁ,
বেলেগ একো বিশেষ কথা নাই এনেকুৱা বিশেষ কথা একো নাই মই এনেকৈ মানে সদায় ডেইলি মানে সৰু সৰুকৈ হ'লেও ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ভাল হ'লেও বেয়া নহ'লেও মই ভিডিঅ'খিনি আপলোড কৰিম বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি কৰিব GoPro এটাৰ কাৰণে মাথা মাৰি আছোঁ GoProটো পোৱা নাই GoProটো পালে মানে ডেইলি ভ্লগছ বনাম বুলি ভাবিছোঁ কাৰণ মোবাইলটো আগততো চব জেগাত কৰিব নোৱাৰি ন মোবাইলটো টুৱাই সেইকাৰণে মানে মই GoPro এটাৰ কথা ভাবি আছোঁ কিন্তু পইচা জোখা নামিলে কি ক'ব আৰু দুখীয়া জীৱন এনেকুৱাই আৰু এনেকৈ মানে মিডল ক্লাছ ফেমিলি এনেকৈ কিবা এটা ল'বলৈ বস্তু ল'বলৈ বহুতখিনি কষ্ট কৰিব লগা হয় তেনেকুৱা মোৰে হৈছে এতিয়া গম পাইছোঁ পইচা কমোৱাটো যে বহুত টান কাম এতিয়া কি কৰিব আৰু যেনেকৈ হ'লেও মই GoProটো ল'বলৈ চেষ্টা কৰিম কি EMI হ'লেও লৈ ল'ব লাগিব কাৰণ আপোনালোকৰ কাৰণে ভাল ভিডিঅ' শ্বুট কৰিব লাগিবতো ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰি মাৰি দিছোঁ আহিব লগা ভিডিঅ'ত আপোনালোকে দেখিব পাৰে যে মই কি জেগা আছিলে এইটো লংডিং যাম বুলি ভাবিছোঁ কিন্তু যোৱাটো হয় নাই নহয় চাই থাকিব ভিডিঅ'ত মোৰ ছেকেণ্ড ভিডিঅ'টো এতিয়া নেক্সট ভিডিঅ'টো আহিব আৰু 2 দিনমানৰ পিছতে বা কাইলৈ হ'লেও আহিব পাৰে মানে কি হ'ল অকণমান প্ৰব্লেম এটা চলি আছিলে ঘৰত সেইকাৰণে মানে যেতিয়া 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল তেতিয়াও মানে ভিডিঅ'টো আপলোড কৰিব পৰা নাই চাই যাব পিছত কি হয় কি নহয় ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ থেংক ইউ অল এণ্ড ছাবস্ক্ৰাইবটো কৰি যাব শ্বেয়াৰো কৰি যাব আপোনালোকৰ কাৰণে মই বহুতখিনি কাম কৰি গৈছোঁ আপুনিও কৰি যাব কষ্ট কৰি গৈছোঁ আৰু তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ বাই বাই